গল্পৰ শিৰোনাম ফেটি সাপ। গল্পটি ইউগোস্লাভিয়াৰ। মূল গল্পকাৰ বোৰা ষ্টানকোভিচ। অসমীয়া অনুবাদ ডক্টৰ মহেন্দ্ৰ বৰাৰ। ধৰ্মাৱতাৰ। আজি 2 বছৰ ধৰি তেওঁ মোক বহুত কষ্ট দিছে। মাজে মাজে এনেকুৱা লাগে যে নদীত জাপ দি আত্মহত্যা কৰিম। বিচাৰকৰ সন্মুখত থিয় হৈ এগৰাকী গাভৰুৱে নিজৰ দুখৰ কথা বৰ্ণনা কৰিলে। এটা দীঘল হুমুনিয়াহ কাঢ়ি ঘটনাটো বিভিন্ন দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰিবলৈ ধৰিলে। তেওঁৰ মতে তেওঁ এগৰাকী দুৰ্বল ভাৱপ্ৰৱণ নাৰী আৰু তেওঁৰ স্বামী এগৰাকী নিৰ্বিকাৰ নৰপশুৰ বাহিৰে আন একো নহয়। ঘৰুৱা জীৱনৰ বহু ঘাত প্ৰতিঘাতৰ লগত পৰিচিত বিচাৰকজনে হাতৰ কাগজখন লিৰিকি বিদাৰি সহানুভূতিসূচক প্ৰশ্ন কৰিলে। তেওঁ তোমাক মাৰপিট কৰে নেকি? মাৰপিট? মুঠেই নকৰে। কিন্তু তেওঁ তাতকৈও সাংঘাতিক কাম কৰে। ভাল গুণ বুলিবলৈ তেওঁৰ একোৱেই নাই, অথচ নিজৰ গুণ নিজেই জহাবলৈ আহে। নীলাজৰ দৰে মোক কয় তেওঁ হেনো মোক ভীষণ ভাল পায়। মোক নেদেখাকৈ হেনো এখন্তেকো থাকিব নোৱাৰে। গাভৰুগৰাকীয়ে কৈ যাবলৈ ধৰিলে। আচল কথালৈ আহা, বিচাৰকে গম্ভীৰ কণ্ঠেৰে তেওঁক সোঁৱৰাই দিলে। এই 2 বছৰ যে কেনেকৈ কাটিছে নিজেই ক'ব নোৱাৰোঁ। তেওঁৰ কথা কাণ্ড দেখি মোৰ তিতাকেহা লাগিছে। ধৰ্মাৱতাৰ, 2.5 বছৰৰ ভিতৰতে মোৰ মৰণ এনেকৈ চমু চাপি আহিব বুলি জনা হ'লে তেওঁৰ লগত বিয়াই নোসোমালোহেঁতেন। এতিয়া কেৱল দিন গণিছোঁ কেতিয়া সিপাৰ হ'ব লাগে। গাভৰুগৰাকীয়ে খঙতে কঁপি কঁপি ক'বলৈ ধৰিলে। তাৰ কিবা প্ৰমাণ আছে নেকি? বিচাৰকে আকৌ প্ৰশ্ন কৰিলে। প্ৰমাণ আপোনাক দিওঁ ৰ'ব। আপোনাৰ কাৰণে দেখিছোঁ মোৰ আত্মাৰ সংকটতকৈ বাহ্যিক প্ৰমাণটোহে বেছি ডাঙৰ হৈ উঠিছে। যোৱা দেওবাৰে মই এটা দামী সাঁচতীয়া বস্তু হেৰুৱাইছোঁ। কি সাঁচতীয়া বস্তু? এটা দামী ফুলদানি। ভঙা কাঁচবোৰ বুটলিবৰ সময়ত বুকুখন চমচমাই গৈছিল। গোটেই ৰাতিটো কান্দিয়েই কটালোঁ। সেইবোৰ বেজাৰৰ কথা। বিচাৰকে আকৌ বাধা দিলে। কিন্তু তোমাৰ স্বামীৰ লগত ঘটনাটোৰ সম্পৰ্ক কি? তেওঁৰ সেই তীখাৰ মূৰটো, সেইটোক গুৰি কৰিব খুজিছিলোঁ। ইমান বিৰক্তি লাগিছিল যে ডাঙৰ আইনাখনকে দলি মাৰি পঠিয়াম নেকি ভাবিছিলোঁ। বিচাৰকে সুধিলে, কিন্তু তোমাৰ বিৰক্তি লাগিছিল কিয়? মানুহজনীয়ে উত্তৰ দিলে, তেওঁৰ ধৰণকৰণ দেখি, তেওঁৰ অজলা ভাওটো দেখি। বিচাৰকে অলপ আচৰিত হৈ সুধিলে, অজলা ভাওটো দেখি? হয়, সেই অজলা ভাওটো দেখিলে গাটো জ্বলি উঠে। বিচাৰকে এবাৰ ডিঙিটো খজুৱাই হাতখন মেজৰ ওপৰত থৈ ক'লে, কথাটো খুলিয়েই কোৱাচোন, তেওঁনো তোমাক কি ধৰণে অত্যাচাৰ কৰে? তেওঁ উত্তৰ দিলে, মানে গালি গালাজ মাৰপিট এইবোৰ কথা নুঠে। আনকি তেওঁ মোক সাও সপনিও নিদিয়ে। তেনেহ'লে তোমাৰ অভিযোগটো কি? ধৰ্মাৱতাৰ, তেওঁ মুখেৰে নেমাতে। বিচাৰকজন এইবাৰ দুধুৰ মুধুৰত পৰিল। মুখেৰে নেমাতে? মানুহজনীয়ে ক'বলৈ ধৰিলে, হয় ধৰ্মাৱতাৰ, তেওঁ মৰাশৰ দৰে মুখেৰে নেমাতে। মাত নাই, বোল নাই, যেন এটা জন্তু। তেনেহ'লে তুমিও মুখেৰে নমতাকৈ থাকিবা, বিচাৰকে পৰামৰ্শ দিলে। পাৰিলোহেঁতেন, ময়ো যদি তেওঁৰ নিচিনা এটা জানোৱাৰ হ'লোহেঁতেন। চিঞৰ বাখৰ কৰি কৰি মোৰ বুকুখন চমচমাবলৈ ধৰে, মূৰটো আচন্দ্ৰাই কৰি আনে। লোকৰ সেইফালে কাণসাৰেই নাই, মই যেন ক'ৰবাৰ কিবা এটাহে। মই যেতিয়া খঙতে আধা বলিয়া যেন হওঁ, তেতিয়া আকৌ যিহে কোমল মাতেৰে মাতি দেখুৱাবহি, অলপ সময় জিৰণি লোৱাচোন, ক'বলৈ বাকীয়েই নাই। বহুত কথা কৈ উঠাৰ পিছত মানুহজনী অলপ থমকিল। বিচাৰকে নিজৰ কপালখন মোহাৰি ক'লে, কিন্তু তুমিনো এই 2 বছৰ ধৰি তেওঁক কিয় এইদৰে গালি খপনি পাৰি আছা? নেপাৰি কি কৰোঁ? মতিগতি মুঠেই ভাল নহয়। কত মানুহ গ'ল 10 দেশ ফুৰি 10 কথা শিকিবলৈ, সেইবোৰ কথাত মন নাই।
তেওঁ যাব ফপহুতা মেলবোৰলৈ। ক'লে আকৌ ক'ব, সকলোৱেই হেনো বিদেশলৈ যাব নোৱাৰে, আৰু গোটেইবোৰ মানুহেই যদি বিদেশতে ঘূৰি ফুৰে, দেশখননো চলিব কেনেকৈ? তেনেবোৰ কথা শুনিলে খং নুঠিকি? খঙতে তেতিয়া বস্তু বাহানিবোৰকে ভাঙি চুৰমাৰ কৰোঁ। কোনে কোন দেশলৈ গৈ কাৰ কাৰণে কি আনিলে সেইবোৰো মাজে মাজে শুনাই থাকোঁ। সেইবোৰ খবৰ নাই। মোৰ কেইসাজ বিদেশী কাপোৰ আছে মাথোন এই ব্লাউজটো, তাকো পুৰণি বস্তু বেচা দোকানৰ পৰা কিনা। বাটেদি যাওঁতে ভাবোঁ মানুহবোৰে চাগৈ ব্লাউজটোৰ পিনে আঙুলিয়াই দেখুৱাই কৈছে, সেইটো বিদেশী কাপোৰৰ নহয় বুজিছা, ক'ৰবাৰ সস্তীয়া দোকানৰ পৰা কিনা বস্তু। সিদিনা আকৌ মোক কৈছে তেওঁৰ চাকৰিটো বোলে বিদেশলৈ যাব পৰা বিধৰ নহয়। ময়ো শুনাই দিছোঁ ভালকৈ। তেনে চাকৰি লৈছিলানো কিয়? বিদেশলৈ যোৱাৰ সুযোগ থকা চাকৰি এটা বিচাৰি ল'বলৈনো কোনে হাক দিছিল? ভাল কোম্পানী এটাৰ চাকৰি এটাকেনো বিচাৰি নোলোৱা কিয়? নাইবা আজিকালি বিদেশলৈ অতবোৰ সজাতি দল আহি গৈ থাকে, তাৰ ভিতৰৰে এটাত সোমাই নপৰা কিয়? মই তাকে কওঁ, আচল বস্তুটো হ'ল টকা। মানুহজনীয়ে উশাহ সলাবলৈ অলপ ৰওঁতেই বিচাৰকে প্ৰশ্ন কৰিলে, বিবাহ বিচ্ছেদৰ সপক্ষে এইটোৱেই একমাত্ৰ কাৰণ নেকি? মানুহজনীয়ে তপৰাই উত্তৰ দিলে, নহয়, আৰু বহুত কাৰণ আছে। যেনে ধৰক কেইদিনমানৰ আগতে চিনেমা চোৱাৰ কথা ভাবিছিলোঁ। তেওঁক ক'লোঁ টিকট কিনি আনিবলৈ। ইফালে চিন্তা চৰ্চা কৰি থাকোঁতে সিফালে টিকটৰ সঁচেই নোহোৱা হ'ল। বিচাৰকে উপায় বুদ্ধি হেৰুৱাই সন্মুখৰ কাগজখনত আগবাগ কৰিবলৈ ধৰিলে। তাৰ পিছত ক'লে, কথাটো ইমান পৰে বুজি পাইছোঁ। তুমি তেওঁৰ বিৰুদ্ধে গোচৰ তৰাৰ মূল কাৰণটো হ'ল তেওঁৰ আৰ্থিক অৱস্থা ভাল নহয়। তদুপৰি তেওঁ তোমাৰ গালিগালাজৰ প্ৰতিও বিশেষ কাণ নিদিয়ে। তোমাৰ খং উঠাৰ কাৰণ ইমানেই, কিন্তু মোৰ মতেৰে এয়ে যথেষ্ট নহয়। যথেষ্ট নহয়? মোৰ অৱস্থাত পৰা হ'লে বুজি পালেহেঁতেন। এইদৰে চলাটো অসম্ভৱ। এইখিনিয়ে আতিছেগৈ, আৰুনো আপুনি কি বিচাৰিছে? বিচাৰকে সান্তনাৰ সুৰত ক'লে, বুজিছোঁ, কিন্তু মই নিৰুপায়। তুমি তেওঁক উৰাই ঘূৰাই গালি পাৰি থাকা আৰু তেওঁ কেৱল মনে মনে শুনি থাকে। আইনৰ চকুত কেৱল এইখিনিয়ে বিবাহ বিচ্ছেদৰ সপক্ষে যথেষ্ট কাৰণ নহয়। কেৱল এইখিনিয়েই নহয়, আৰু বহুত কাৰণ আছে, মানুহজনীয়ে উত্তৰ দিলে। আৰু কি কাৰণ আছে কোৱা? বিচাৰকে ক'লে। মানুহজনীয়ে তেতিয়া ক'বলৈ ধৰিলে, তেওঁৰ এখন সৰু টোকা বহী আছে। খং উঠিলে মই যিবোৰ কথা কওঁ, তেওঁ সেই বহীখনত প্ৰত্যেকটো টুকি থয়। তেওঁ জানিবা অফিচৰ সময় ৰখা পহৰীয়াহে। চাওক, এতিয়াও তেওঁ সেই কামকে কৰি আছে। মই যেতিয়া চিঞৰি চিঞৰি ভাগৰি পৰোঁ, তেতিয়া তেওঁ মোক এইদৰে কয়হি, তুমি মোক বুৰ্বক আৰু ডকাইত বুলি গালি পাৰিছিলা, কিন্তু ডকাইতবোৰতকৈ ধনী কোনোৱেই নাই। তুমি মোক হিপপটেমাছ আৰু বুন্দা মেকুৰী বুলি ক'বলৈও এৰা নাই। এই সপ্তাহত তুমি মুঠতে 10 বাৰ মোক অসভ্য বৰ্বৰ বুলি কৈছা, কিন্তু এইবোৰ গালিৰ কোনো মূল্য নাই। তাৰপিছত তেওঁ মোক আদৰ কৰিবলৈ আহে। তেতিয়া তুমি কি কৰা? বিচাৰকে আগ্ৰহেৰে সুধিলে। মই এই আটাইবোৰ সহ্য কৰি যাওঁ। তথাপি আপুনি ক'ব খুজিছে এইবোৰ অত্যাচাৰ কোনো অত্যাচাৰেই নহয়? এবাৰ চাওকচোন তেওঁৰ পিনে, এতিয়াও তেওঁ মোৰ কথাবোৰ টুকিবলৈ ধৰিছে। ধৰ্মাৱতাৰ, আপুনি মোক এই ৰাক্ষসটোৰ হাতৰ পৰা উদ্ধাৰ কৰক, নহ'লে আপোনাৰ ভীষণ পাপ লাগিব। পাপ মানে? বিচাৰকে গম্ভীৰ কণ্ঠেৰে সুধিলে। আপোনাক মই আগতেই কৈছোঁ, জীয়া মৰা দুয়োটাই মোৰ কাৰণে সমান হৈ পৰিছে। আপুনি তেওঁক সেইদৰে লিখি থাকিবলৈ নিদিব। অন্ততঃ এই আদালতৰ ভিতৰত এনে অত্যাচাৰ কৰিবলৈ নিদিব। ইয়াৰ পিছত তেওঁ গিৰিয়েকৰ পিনে চাই ক'বলৈ ধৰিলে, তোমাক কিহে পাইছে কটা অসভ্য কৰবাৰ? সেইখন সোনকালে জপাই থোৱা, নহ'লে মই চিঞৰি দিম। সভাই সমিতিয়ে লোকৰ কথা টুকি ৰখাৰ কিবা এটা মানে হয়, কিন্তু ঘৰৰ মানুহৰ কথা এইদৰে টুকি থোৱাৰ কি মানে থাকিব পাৰে? ঘৰ সংসাৰ যে ৰাজহুৱা সভা নহয়, জানা নে নাজানা? অৱশেষত তেওঁ উত্তেজনাৰ চৰম সীমা চুই কৈ পেলালে, তুমি মুঠতে মানুহ নহয়, তুমি এটা ফেটি সাপ। কি ক'লা? ফেটি সাপ? ইমান পৰ নীৰৱে বহি থকা মানুহজনৰ দেহত যেন বিজুলীৰ সোঁত এটা বৈ গ'ল। তেওঁ আকৌ সুধিলে,
তুমি কি কৈছা এবাৰ ভাবি চাইছানে? অঁ হয়, মই পাহৰি গৈছিলোঁ। মই তোমাক কেৰ্কেটুৱা বুলিহে ক'ব খুজিছিলোঁ। সেইবুলি তুমি মোক ইমানবোৰ মানুহৰ আগত ফেটিসাপ বুলি কিয় ক'বা? অলপ সময় ৰৈ তেওঁ বিচাৰকৰ ফালে চাই ক'বলৈ ধৰিলে, ধৰ্মাৱতাৰ, তেওঁ মোক সদায় মদপি, দগাবাজ, গুণ্ডা আদি যিহকে তিহকে কৈ গালি পাৰি থাকে। মাইকী মানুহৰ খং উঠিলে একো কাণ্ডজ্ঞান নাথাকে বুলি জানো। সেইবাবে খং উঠিলে সেইবোৰহে নেলাগে আৰু বেয়াকৈ গালি পাৰিলেও বেয়া নাপাওঁ। কাৰণ খংটো সাম কাটিলেই আটাইবোৰ তল পৰে। সেইবাবে তেতিয়া মই তেওঁক নজোকাওঁ। কথাটো হ'ল, মোৰ স্বভাৱটো কিছু সংযত। ভাল বেয়া দুয়োটাকে মই গ্ৰহণ কৰিব জানো। কিন্তু কিছুদিনৰ পৰা তেওঁ সীমা চেৰাই গৈছে। হোৱাই নোহোৱাই মোক অপমান কৰে, মই তাৰ নমুনা দিব পাৰোঁ। কেইদিনমানৰ আগতে তেওঁ মোক কৈছে, মই হেনো ক'ৰবাত গেলা কণী খাই আহিছোঁ। মই হেনো সৰুতে নিশ্চয় খহুৱা আছিলোঁ আৰু মই হেনো শুবৰ সময়ত নাকেৰে ঘূৰ ঘূৰাওঁ। শপত খাই ক'ব পাৰোঁ, এইবোৰ একেবাৰে মিছা কথা। মোৰ তাহানিকালৰ ফটো এখন আছে। সেইখন চালেই ধৰিব পাৰিব মোৰ গাত খহু হৈছিল নে নাই। আপুনি অৱশ্যে ক'ব পাৰে, কিজানি মই ফটোত থকা দাগবোৰ ধুবৰ সময়ত সলুৱাই লৈছিলোঁ। মই যে তেনে কাম কৰা নাই তাৰো সাক্ষী দিব পাৰোঁ। ধৰ্মাৱতাৰ, আপুনি যদি নাকেৰে ঘূৰ ঘূৰোৱা কথাটো সঁচা বুলি ভাবিছে, তেনেহ'লে মই শুই থাকোঁতে প্ৰমাণ চাব পাৰে। আৰু এই বিবাহ বিচ্ছেদৰ কথাটোতো মই মত দিছিলোঁ তেওঁ অনুৰোধ কৰাৰ বাবেহে। মই যাক মৰম কৰোঁ তেওঁৰ পৰা মই এনেবোৰ অপমান সহিব নোৱাৰোঁ। মোৰ স্বভাৱটোৱেই এনেকুৱা। খং উঠিলে তেওঁ যদি মোক কুকুৰ মেকুৰীকৈ গালি পাৰে তথাপি মই সহিব পাৰোঁ। কিন্তু ইমানবোৰ মানুহৰ আগত ফেটিসাপ বুলি ক'লে সহিব নোৱাৰি, কাৰণ এইটো একেবাৰে অতিৰঞ্জিত কথা। গিৰিয়েকে এইদৰে অনৰ্গল কথা কৈ যাওঁতে মানুহজনীয়ে তেওঁৰ কথাবোৰ একান্ত মনেৰে শুনি গৈছিল। কথাখিনি শেষ হ'লত তেওঁ গিৰিয়েকৰ ওচৰলৈ গৈ হঠাৎ নতুনকৈ বিয়া হোৱা কইনাৰ দৰে তেওঁক সাবটি ধৰিলে। তাৰপিছত লাহে লাহে ক'লে, তোমাৰ খং উঠিছে নেকি? ধৰ্মাৱতাৰ, মই বিবাহ বিচ্ছেদ নিবিচাৰোঁ। গিৰিয়েকৰ মুখলৈ চাই মানুহজনীয়ে সান্তনাৰ সুৰত ক'বলৈ ধৰিলে, তোমাৰ তেনেহ'লে মোৰ ওপৰত খং উঠিছিল। তোমাক ফেটিসাপ বুলি কোৱাটো মোৰ সঁচাকৈয়ে ভুল হৈছিল।